ভয়াতুৰ লোকে জীৱনত কেতিয়াও সফল হ'ব নোৱাৰে, কিন্তু যি লোকে মনৰ উদ্যমেৰে কাম কৰে তেনে লোক যেনেকৈ নহওক সফল হ'বই। আমি জীৱনত পিছলি গ'লে বা হাৰি গ'লে কেতিয়াও ভাগি পৰিব নালাগে। জীৱনত এজন সফল ব্যক্তি হ'বলৈ হ'লে বহুত ধৰণৰ ঘাত প্ৰতিঘাত পাৰ কৰিব লগা হয়। সিংহই আগফালে জঁপিয়াবৰ বাবে যেনেকৈ দুখোজ পিছুৱাই জাপ মাৰে আৰু তেওঁলোকত নিশ্চয়কৈ সফলো হয়, ঠিক তেনেকৈ আমিও আমাৰ জীৱনত সফল হ'বলৈ হ'লে কেতিয়াবা দুখোজ কি আমি 4 খোজ পিছুৱাবলগীয়া হ'ব পাৰে, কিন্তু আমি কেতিয়াও হাৰ মানিব নালাগে। আমি মনত কেৱল এটা কথাই ভাবিব লাগে যে আমি কেৱল জিকিবলৈ জন্ম লৈছোঁ, হাৰিবলৈ নহয়। সেয়ে হাজাৰটা সমস্যা আহিলেও আমি কেতিয়াও ভাগি পৰিব নালাগে। আমি আমাৰ জীৱনৰ পথ সলনি কৰিব নালাগে, মাথো পথ বনাবহে লাগে, যাতে সেই পথেৰে আমি আগুৱাব পাৰোঁ। মনৰ উদ্যম থাকিলে এই পৃথিৱীত কোনো কামেই অসম্ভৱ নহয়। সেয়ে আমি সকলোৱে সদায় যোগাত্মক চিন্তাৰে আগবঢ়াটো উচিত। ধন্যবাদ।